বন্ধুসকল আজি আমি শিকিম এইবিলাক ফ্ৰেজ খুব ইউজফুল ফ্ৰেজ হয় গতিকে ভিডিঅ'টো শেষলৈকে চাব সো দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বলা প্ৰথমটো হৈছে উইথ দ্য হেল্প অফ কোনো ব্যক্তি বা বস্তুৰ সহায়ত যেনে সেন্টেন্স হৈছে উইথ দ্য হেল্প অফ মাই ফ্ৰেণ্ডছ আই কুড মেক মাই ড্ৰিম কাম ট্ৰু বন্ধুসকলৰ সহায়ত মই মোৰ সপোন পূৰণ কৰিব পাৰিলোঁ উইথ দ্য হেল্প অফ টেকন'লজি উই কেন কানেক্ট উইথ পিপল ৱৰ্ল্ড ৱাইড টেকন'লজিৰ সহায়ত প্ৰযুক্তিৰ সহায়ত আমি বিশ্বজুৰি মানুহৰ সৈতে সংযোগ স্থাপন কৰিব পাৰোঁ ষ্টুডেণ্ট সলভ দ্য প্ৰব্লেম উইথ দ্য হেল্প অফ দেয়াৰ টিচাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শিক্ষকৰ সহায়ত সমস্যাটো সমাধান কৰিলে নেক্সট হৈছে ফৰ দ্যাট ৰিজন সেইকাৰণে চেণ্টেন্সত কেনেকৈ ইউজ কৰিব দ্য ৱেডাৰ ৱাজ বেড ফৰ দ্যাট ৰিজন দ্য পিকনিক ৱাজ কেঞ্চেলড বতৰ বেয়া হোৱাৰ কাৰণে পিকনিক বাতিল কৰা হ'ল কেঞ্চেল কৰা হ'ল পিকনিক বনভোজ বতৰ বেয়া আছিল সেইকাৰণে পিকনিক কেঞ্চেল কৰা হ'ল ইট ৱাজ ৰেইনিং হেভিলি ফৰ দ্যাট ৰিজন আই কুড নট গ' টু স্কুল ধাৰাসাৰ বৰষুণ হৈছিল সেইকাৰণে মই স্কুললৈ যাব নোৱাৰিলোঁ কেইবাধৰণে এই চেণ্টেন্স বনাব পাৰি যিহেতু আমি ফৰ দ্যাট ৰিজনৰ ব্যৱহাৰ শিকিছোঁ গতিকে আমি দ্য ষ্ট'ৰ ৱাজ ক্ল'জড ফৰ দ্যাট ৰিজন উই কুড নট বাই এনিথিং ষ্ট'ৰ বন্ধ আছিল সেইকাৰণে আমি একো কিনিব নোৱাৰিলোঁ নেক্সট হৈছে টেক এ বিট অফ টাইম ইয়াৰ অৰ্থ হৈছে অলপ সময় লাগে ইট টেক্স টাইম বুলি ক'লে ইয়াৰ অৰ্থ সময় লাগে যেনে ইট টেক্স টাইম টু ইম্প্ৰুভ এ লেংগুৱেজ এটা ভাষা শিকিবলৈ ইম্প্ৰুভ কৰিবলৈ সময় লাগে যদি আমি ইয়াত আ বিট অফ টাইম এড কৰি দিওঁ তেনেহ'লে ইয়াৰ অৰ্থ হ'ব অলপ সময় লাগে বা প্ৰয়োজন হয় ছাবজেক্ট প্লাছ টেক এ বিট অফ টাইম প্লাছ আদাৰ চেণ্টেন্স টেক ইয়াত টেন্সৰ একৰ্ডিং চেঞ্জ হৈ যাব মডাৰ্ণ বা অক্সিলেৰী ভাৰ্ব আহিব পাৰে কিন্তু আমি টু বি ভাৰ্ব ইউজ নকৰিম যেনে আই এম ইজ আৰ ৱাজ ৱেৰ চেণ্টেন্স চাওঁ আহা যেনে প্ৰথমটো চেণ্টেন্স হৈছে ইউ মে টেক এ বিট অফ টাইম টু কমপ্লিট দিছ টাস্ক এই কামটো সম্পূৰ্ণ কৰিবলৈ আপোনাক অলপ সময় লাগিব পাৰে নেক্সট হৈছে ইট টেক্স আ বিট অফ টাইম টু লাৰ্ণ এ নিউ লেংগুৱেজ নতুন এটা ভাষা শিকিবলৈ অলপ সময় লাগে লাষ্ট চেণ্টেন্সটো হৈছে I took a bit of time to learn English বা it took me a bit of time to learn English ইংৰাজী শিকিবলৈ মোক অলপ সময় লাগিল তাৰপিছত আহিল yet to be কিবা এটা কাম হ'বলৈ বাকী আছে যেনে চেণ্টেন্স হৈছে the results are yet to be announced ফলাফলসমূহ এতিয়াও ঘোষণা হ'বলৈ বাকী আছে the food is yet to be eaten খানা এতিয়াও খাবলৈ বাকী আছে the work is yet to be done কামটো এতিয়াও কৰিবলৈ হ'বলৈ বাকী আছে the problem is yet to be solved সমস্যাটো এতিয়াও সমাধান কৰিবলৈ বাকী আছে a lot of works yet to be done বহুখিনি কাম এতিয়াও কৰিবলৈ বাকী আছে আমাৰ লাষ্টটো হৈছে what is the point of কি লাভ আমি কওঁ নহয় চেণ্টেন্স চাওঁ আহা what is the point of saving so much money if you are not happy ইমান টকা থাকি ইমান টকা সঞ্চয় কৰি কি লাভ যদি আপুনি সুখী নহয় What is the point of this rule if no one follows it? এই নিয়মৰ কি লাভ যদি ইয়াক কোনে ফলো নকৰে লাষ্ট চেণ্টেন্সটো হৈছে what is the point of waiting here? ইয়াত অপেক্ষা কৰি কি লাভ